চোন সব পাওয়ার রোদ আর বরষুণের দুটারে ফাইট লাগছে নাকি মিন্টু আর কি মেডিসিন রিপ্রেজেন্টেটিভ আরে খালি গাটো আহি থাকে ওচৰত ঘুগনি আছে না নাই ও ঘুগনি আছে না নাই ঘুগনি নাই চাহ দি খাব লাগিব পুরি আৰু তুমি আধুরি আদৰি হা মগিদি পুরি তা আধুরি ও আচ্ছা লিগলাছো গাইস পকি পকি নাই আৰু নাকি গুড মর্নিং গাইস আজি আমি ভিডিওটো আৰম্ভ কৰিছো ঘৰৰ পৰা মই যাব ওলাইছো কাটিঙত আৰু ভিডিওটো কন্টিনিউ কৰিব আমাৰ মিস্টাৰ বৰ্মনে মোবাইলটো আৰম্ভ কৰিব মোকে দি গ'ল কিন্তু আৰম্ভ কৰাৰ আগতে কওঁ দেউতাই খেতি কৰিছিল লাওৰ এটা লাগিছিল কিন্তু তাৰপিছত গম পালোঁ বহুতকেইটা লাগিছে তো দেউতাই দেখাব বোলে বলকচোন চাওক অৰ্জুন লাওৰ খেতি বনাইছিলো এনেকুৱা ডাঙৰ হৈছে কেই কেজি হ'ব 7 কিলোমান হ'ব কিলো যদি 60 টকা হ'লে বহুত টকা আছে গাইজ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁহে কিন্তু এতিয়া যাব লাগিব মই মিৰ্জা তো গৈ তাত লগ পাই আছোঁ বলক গাইজ মোৰ লগে লগে তো গাইজ কালিৰ পৰা আহি পালোঁ আমি মিৰ্জা এওঁতো ইয়াতে আছিল কিন্তু মই মিৰ্জা আহি গ'লোঁ আৰু এতিয়া আহিছোঁ ছাৰৰ ৰুমত কিবা অলপ পকাৰ গাড়ী কিবা অলপ ঠিক কৰি দিবা নেকি এতিয়া ক'ত যাই আছোঁ মিৰ্জা বজাৰ এতিয়া যাই আছোঁ মিৰ্জা বজাৰত কিবা এটা নাট বলটো ল'বৰ কাৰণে সেইটো লৈ আহি পিনে দেখাই আছোঁ আপোনালোকক ছাৰৰ ৰুম নাকি ছাৰৰ ৰুমত যাই দেখা হৈ আছোঁ বলক ছাৰৰ ৰুমৰ পৰা বলটো চলটো ঠিক কৰি আহিলোঁ আৰু আমি এতিয়া ক'ত আছোঁ সৰস্বতী শিশু নিকেতন চৰি গাইছ নহয় আমি সৰস্বতী শিক্ষা নিকেতনত আছোঁ মানে অকণমান ভুল হৈ যায় দিয়ক একো নাই বাৰু ক্ষমা কৰি দিব ভিতৰত বহুত ডাঙৰ কিজানি না বহুত ডাঙৰ বহুত ডাঙৰ কেতিয়াবা পিছত দেখাম আপোনালোকক যদি পাৰোঁ ওলাই দিয়া দেখিছে গাইছ গাইছ খৰাই পালোঁ পূৰা গৰম তো এতিয়া বনাব লাগে ভাত কিন্তু গাইছ পানী নাই পানী আনিব গৈছিলোঁ পানী গাড়ী অহা নাই ফিল্টাৰতো পানী নাই চাওঁ কি হয় অলপ পিছত লগ পাই আছোঁ পানী বটলটো দাঙি দাঙি লৈ আহিলোঁ ভাগৰ লাগছে পানী লৈ আহিলোঁ এতিয়া বনাম খানা চাই থাকক আপোনালোকে আজি চয়াবিন বনাম চয়াবিন ভাজি ল'লোঁ আলু আৰু পটল ভাজি আছোঁ বনাওঁ আৰু চয়াবিন তয়াবিন এনেকৈ ভাজি থৈ মই আহি গ'লোঁ গোৱালপাৰা তো বলক গোৱালপাৰাৰ পৰা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰৰ পৰিৱেশ তো গুড মৰ্ণিং গোৱালপাৰাৰ পৰা আজি অলপমান বেলেগ হ'ব কাৰণ ঘৰত আহিছোঁ তো বলক গোটাইবিলাকৰ লগত অলপ এনজয় কৰোঁ আজি ৰাতিপুৱাৰ খাদ্য কি পুরি হা পুরি আছে চুলি গিলা আছোঁ গাইছ পকি পকি নাই আৰু নে কি বুঢ়া আলজি হা বুঢ়া আছো বুঢ়া আছে দে পুৰি বনাই আছে বোলে দেখাও ৰ'ব আপোনালোকক কি কৰিছে এই দুটাই কি কৰিছা পুরি আৰু তুমি আধুরি আদৰি হা মগিদি পুরি তা আধুরি ও আচ্ছা ডাইলগ কিন্তু মাৰা হৈছে ক'ত শিকিছা এইটো মিমস মিমছ বাপৰে বাপ বেলি আছে আজি পুৰি হ'ব পুৰি আৰু এইটো আমাৰ আধুৰি বেলে मैं अधूरी क्यों रहूं मैं तो पूरी हूँ ডাইলগ দেখিছা ভৰিৰে হাতত ডাইলগ হা এনেকুৱা ডাইলগ চাইলগ হৈ থাকিব কিন্তু আমাৰ এই ছাগলীটোৰ কিবা হৈছে আপোনালোকক দেখাই আছোঁ ৰ'বচোন আমাৰ এই ছাগালটোৰ ফেন ওলাই থাকে এইবাৰতো বহুতে গ্ৰেড ফিৰ মানে ভেটেনাৰীত চাকৰি পাইছে কোনোবা ক'বচোন কি কৰিলে ঠিক হ'ব এইটো পুৰি বনাইছি পুৰি হা ঘুগনি আছে না নাই ঐ ঘুগনি আছে নে নাই ঘুগনি নাই চাহ দি খাব লাগিব চাহ দি কোনোবাই পুৰি খাই দি যে কি দি খায় মটৰ ঘুগনি বঢ়িয়া কৰি বনাই খাব লাগে আৰু ফেঞ্চি কাটিংটো কোনদিনা দিলি আজি সকালে ৱাহ আজি সকালে ফেঞ্চি কাটিং দি একদম পুৰা ৰেডি তো পুৰি চুৰি খাই লওঁ পিছত লগ পাই আছোঁ আপোনালোকক তো আৰু পুৰি চুৰি খাই এনেকৈ ওলাই ল'ল দেউতা যাব ওলাইছে তো পিছত লগ পাই আছোঁ আৰু এয়া দেউতাই তেল লৈছে এইটো তেলাই কৰিব বোলে আজি ক'ত দিবি এইটো এইটো পইণ্টত পইণ্টত বাপ পৰেশ বৰুৱা ওলালেই যাবৰ কাৰণে দিব লাগিব এইবিলাক যোৱা দেউতা এনেকৈ গুচি গ'ল আৰু মাহঁতে বিচনী মাৰি আছে সুধু ৰ'ব গৰম কেনে গৰম কেনে দিছে মায়ে গরম বহুত হা গরম বহুত বেশি লেগেছে এই কিন্তু বতৰটো পুৰা মেঘামেঘি কৰি দিয়ে একদম একবাৰ বৰষুণ একবাৰ ৰ'দ নে কি বিচনী রোদু দিয়ে দিব বৰষুণ দুটা একেলগে দুটা একেলগে আৰু আপোনালোকৰ তাতে এই বিচনী আছে নে নাই আমাৰ কিন্তু আছে নেকি আছে আমাৰ কোনি বুই দিয়া
জয়ে জয় এইটো আমাৰ মহাজন পাৰাৰ মহাই বুই দিছিল না ধন্যবাদ মহা বিচনিখন বুই দিয়াৰ কাৰণে নহ'লে আমাৰ মায়ে এনেকৈ আৰু বিচি থাকিব পাৰিলে হয় না ললো হয় আৰু ইয়াতে বিচি বিচি কি আনন্দ লৈ আছে এইফালে ট্ৰেইনখন যাই আছে সেইখন দি পুৰা আনন্দ লৈ আছে চাই চাই চুলি পকি একেবাৰে থেৰা দিলে হা ক'ৰবাত গেলি কালাৰ কৰি যা ক'ৰবাত গেলি কালাৰ কৰি যা গাইছ হ'ব দিয়ক কালাৰ কৰি যায় আৰু ক'ৰবাত গেলি আৰু এই শালিকাটো আহি থাকে ওচৰত চাউল লৈ আহিছোঁ খাই না নাখাই চাওঁ ওচৰত ধৰা নেদে গাইছ শালিকাটো কি সপোন দেখিছা আজি মইনা চৰাই আমাৰ ঘৰত নিজে মানে থাকিব অহা সপোন দেখিছোঁ মানে যিমান উৰি নাযায়কে আৰু ঘৰতে আহে একদম ঠিক তেনেকৈ আৰু শালিকাটো আহিছে খাই আছে আমাৰ মই চাউল দিছোঁ কেইটামান খাই আছে নে কি মাই শালিকাটো কিন্তু ভয় নকৰে ঘৰ ভয় নকৰে ইয়াতে জাগা যি আৰু আমাৰ এটাই জাগা আছিল আৰু ইয়াৰে মই এটা ভিডিঅ' দিম আপোনালোকক শালিকা চানা দুটা হৈছিল হোৱাৰ লগে লগে তিনিটা না চাৰিটা হৈছিল চানা 4টামান হৈছিল কিন্তু নেক্সট দিনা নাই তো মই সেই ক্লিপটো আপোনালোকক লগাই দিম চাবচোন এবাৰ আৰু যেতিয়া বাহা লৈছিল আমি চালোঁ যে প্ৰথম দিনাখনে মই উঠি পিনে চালোঁ চালত দুটা চানা হৈছিল আৰু 3টা কণী আছিল মানে শালিকিৰ আৰু মই বিস্কুট এখন ধুনীয়াকৈ দি দিলোঁ কিন্তু নেক্সট দিনাখনে উঠি পিনে মই দেখিলোঁ চাওকচোন আপোনালোকে কি দেখা পাইছোঁ না ডিমীয়া আছে না হেৰি আছে দেখিলে আপোনালোকে 3টা কণী আছিল আৰু 2টা চানা হৈছিল মাত্ৰ কিন্তু নেক্সট দিনাখনে মই উঠি পিনে যেতিয়া চালোঁ মই বোলো চাওঁ মই বিস্কুট চিস্কুট দিওঁ কিন্তু তাৰে আগতে মানে মেকুৰীয়ে নে কি খাই চেচ কৰি দিছে এই যে অখাত মেকুৰী সেইদিনাখনৰ পৰা আহিলে মই খেদোঁ দিয়ক গাইছ আৰু আমাৰ বডি পানী লৈছি কৰ মিনাৰেল ৱাটাৰ নেকি এই শালিকাটো দেখি কেনে লাগছে কোৱাচোন ভালো লাগছে হা মৰম লগা না তালুত চুলি নাই কিন্তু এই সৰু চুলি মাখৰ যেনেকৈ তালত চুলি নাথাকে গাইছ মোৰ নিচিনা তালুত চুলি যায় যেনেকুৱা শালিকাটোৰো নাই একে না চব জোৰে নক'বা না ভয় খাই আছে বৰষুণ আহিব ধৰিছে বৰষুণ অহাৰ আগতে এটা কথা কওঁ কালি এওঁ মেহেন্দি লগাইছিল চাওঁ মেহেন্দি কি লগাইছা বা চাওঁ হাতখন চাওঁ এইফালে চাওঁ এই এই আমাৰ মানে মিণ্টু আৰু কি মেডিচিন ৰিপ্ৰেজেণ্টেটিভ বেলেগ কিন্তু তুমি না চ' গাইছ আমাৰ ভিডিঅ'গিলা আপোনালোকে চাইহে কিন্তু শ্বেয়াৰ নকৰে আজিকালি ভিউজ কমি গৈছে আৰু ছাবস্ক্ৰাইব কমি গৈছে বহুত ছাবস্ক্ৰাইব কৰক আমি ভিডিঅ' দিব পৰা নাই কাৰণ কামত ব্যস্ত নিশ্চয় দিম যেতিয়া টাইম পাম পূৰা ভিডিঅ' দিম চাই থাকক আপোনালোকে আৰু কণ্টিনিউ কৰক ভিডিঅ'বিলাক নে কি কণ্টিনিউ কৰক চাই থাকক ছাপৰ্ট কৰি যাওক আৰু এনেকুৱা নহয় যে ভিডিঅ' দিম হয়তো অলপ এদিন দুদিন গেপ হ'ব পাৰে তাৰে বাবে আপোনালোকে আমাক বুজক আমাৰো বেলেগ কাম থাকে যিহেতু ইউটিউবৰ পৰা ইনকাম হোৱা নাই এতিয়ালৈকে পেটটোতো চলাব লাগিব ন ঘৰখন চলাব লাগিব তাৰপিছত আপোনালোকৰ এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণেতো আমি আছোৱে এণ্টাৰটেইনমেণ্ট নিশ্চয় কৰিম কিন্তু এতিয়া কাৰণ ব্যস্ত আৰু ঘৰত যিহেতু থাকিব নোৱাৰোঁ তো সেইকাৰণে বাহিৰত যাই আছোঁ সেইকাৰণে অলপমান ব্যস্ত আৰু আমাৰ ইন্দ্ৰদা আহিছে পিছফালৰ পৰাই ইন্দ্ৰদা গব্বৰ সিং আৰু গব্বৰ সিং এনেকৈ গুচি গ'ল মানে কি দৌৰা দৌৰিকৈ গুচি গ'ল বৰষুণ আহিল বৰষুণ চাপচোন আৰু গব্বৰ সিঙৰ কোৱাৰ্টাৰ সেইপিনে আৰু ছাগলীবিলাক চাগে ইয়াতে আছে তো মানুহবিলাকে কিবাকে নহয় কিবা ঘৰত আহিব পাৰে কিন্তু ছাগলীবিলাকৰ অৱস্থা চাওকচোন আৰু এইফালে বৰষুণ এইফালে আমাৰ আৰ্ট ক্লাছ নেকি ষ্টুডেণ্ট গাইড এটাই চ' গাইজ বৰষুণ কমিল মই এতিয়া যাই আছোঁ পাপুদাৰ তাতে পাপুদাৰ পৰা কিবা এটা লৈ আহোঁ মানে আৰু পাপুদাৰ ঘৰৰ পৰা এনেকৈ আহি গ'লোঁ মই মানে বস্তু চস্তু লৈ কাৰণ তাক কিবা খোৱা বস্তু অকণমান দিছে সেইখিনি লৈ যাই আছোঁ আৰু কাপোৰ চাপোৰ কিবা আছে কাৰণ তাতে ভিডিঅ' চিডিঅ' নকৰিলোঁ অলপ বেয়া লাগে যিহেতু ঘৰত ভাল নালাগে দিয়কচোন তো এতিয়া বলকচোন ঘৰলৈকে যাই থাকোঁ পাপুদাৰ ঘৰত দেখুওৱা নহ'ল এতিয়া আমাৰ ঘৰত দেখাম আৰু গাইজ বৰষুণ যাক কমাৰ কাৰণে আহিব পাৰিছোঁ আৰু পথাৰবিলাক চাওকচোন পূৰা গ্ৰীণ ধুনীয়া লাগিছে খেতি কৰিছোঁ এইফালে তো বলক ঘৰলৈকে যাই থাকোঁ सफर कैसा है ये सफर मंजिलों की ना है कोई खबर চোৱাচোন চোৱা পাৱাৰ ৰ'দ আৰু বৰষুণৰ দুটাৰে ফাইট লাগছে নেকি অলপ আগতে বৰষুণ আছিল গাইছ এতিয়া ৰ'দ চাপ বাপৰে টিকা ফাটা ফাটি যাব
এই যে দেউতা ওলাই গৈছিল, ওলাই যোৱাৰ লগে বৰষুণ আহিছে, ক'ৰবাত জিকছেই পথাই। বৰষুণত জিকলি নেকি? বৰষুণত জিকিলোঁ, ৰ'দত শুকালোঁ। হা? বৰষুণত জিকিলোঁ, ৰ'দত শুকালোঁ, গা ধুলোঁ। সেই মানুহৰ মানে জীৱনটো এনেকুৱাই, যদি কষ্ট আছে তেনেহ'লে সুখো আছে নেকি? হে? দুখ আছে যদি সুখো আছে। অলপমান কোৱাতে ভুল হৈ দিয়কচোন, একো নাই। বৰষুণত জিকলাও আৰু শুকালাও, তই একা বেলেগ হৈ গেলি মালটো হা। হে? শিখৰ খোৱা নাই নেকি আজি? চিখৰিতে খাম লাগে, আমত দুই উঠি খাম। সেৱা চেৱাকাৰী নেকি? দেউতাৰ লগত কথা পাতিলো এইবাৰ বহু মানে চিলাই আছে কিবা, দেখে আছো ৰ'ব আপোনালোকক কি চিলাই আছে। কি চিলাই এইটো? तो स्कार्फ হা? स्कार्फ হ'ব না? एक बार हो इधर बाकी हो ना पाओ হ'ব দে, আছিল আছিল। আৰু দাদাই পুৰা একদম খেলাত ব্যস্ত, অলপমান দেখাম ৰ'ব আপোনাক। এনেকৈ কি পাবজি খেলে কিনি লৈছে নেকি? চ' গাইছ, এইগিলা খেলা ধূলা হৈ থাকিব, ঘৰৰ ভিডিঅ' দি থাকিম। আৰু আজিৰ ভ্লগটো কেনে পালে আপোনালোকে কমেণ্ট কৰিব, আৰু যিবোৰে নতুনকৈ চাই আছে মোৰ চেনেলটোত তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আমাৰ ভাল লাগিব, আপোনালোকে ছাপোৰ্ট কৰি যাওক, আমি উৎসাহ পাম। তো আকৌ এটা নতুন ভ্লগৰ সৈতে আহি আছোঁ, তেতিয়াহ'লে বাই বাই, সকলোৱে ভালে থাকক, কুশলে থাকক, জয় আই অসম।